কৃষ্ণ আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথিৰ উপলক্ষে মই দিহানামৰ কলি দুটামান গাবলৈ আগবঢ়াইছোঁ কৃষ্ণ। আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে কমাত্ৰ হৰি নাম দেৱ সবে গুপ্ত কৰিলে কৰি কপট হেন হৰিনাম ব্যক্ত কৰি সমস্ত লোকক উদ্ধাৰিলা শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰ পট সত্য যুগৰি গুপ্ত হৰি নামৰ নিজৰা কলিতি শংকৰে আনে বৈকুণ্ঠৰ পৰা শ্ৰৱণ কীৰ্তন কৰা কলিতি হৰি নাম তেহে জীৱ যাব বৈকুণ্ঠ ধাম সত্য যুগৰ গুপ্ত হৰি নামৰ নিজৰা কলিতি শংকৰে আনে বৈকুণ্ঠৰ পৰা শ্ৰৱণ কীৰ্তন কৰা কলিতি হৰি নাম তেহে জীৱ যাব বৈকুণ্ঠ ধাম ৰাম নামে বৈতৰণী নদী হৈবা পাৰ হৰি নামে মুক্তি পাবা পূব বেভিচাৰ কৃষ্ণ নামে বুকতে বান্ধি লোৱা হে শৰণ অনায়াসে জীৱ জানা বৈকুণ্ঠ গমন শুনা সভাসদ গণ হৈয়া সাৱধান গুৰু সেৱা বিনে জানা ধৰ্ম নাহিয়া আন গুৰু সেৱা তেখে পাইবা ভকতি মুকুতি অনথানা পাৱে কৈলো সাচৰ যুগুতি নামতে শৰণ গুৰু ভকত শৰণ শংকৰ গুৰুৰ শৰণ ল'লে পাপ বিনাশন গুৰু দিয়া দৰিখন নামতে শৰণ গুৰু ভকত শৰণ শংকৰ গুৰুৰ শৰণ ল'লে পাপ বিনাশন গুৰু দিয়া দৰিখন নামতে শৰণ গুৰু ভকত শৰণ শংকৰ গুৰুৰ শৰণ ল'লে পাপ বিনাশন গুৰু দিয়া দৰিখন ৰাম জয় হৰে কৃষ্ণ।